নমস্কাৰ নমস্কাৰ আমাৰ শ্ৰী ৰাজেন বৰা আমি হেমেন সোণোৱাল ইউটিউব চেনেললৈ আজি আপোনালোকক এটা পুৰাতত্ত্ব বিভাগৰ পৌৰাণিক কছাৰী ৰজাৰ স্মৃতি সোধ আপোনাৰ স্মৃতি এটা পৌৰাণিক যিবিলাক সমলবিলাক আমি দেখাবলৈ আমি বিচাৰিছোঁ। এইবিলাক আমাৰ গোলাঘাট জিলা কাছমাৰী যোৱাৰ ৰ'দত ৰজাবাৰী বুলি কয়। ৰজাবাৰী ইয়াতে আমি এইবিলাক আমাৰ ৰজাৰ কীৰ্তিচিহ্ন কিছুমান আছে। এইবিলাক আমি পৌৰাণিক তত্ত্ব সমল হিচাপে হয়তো আপোনালোকে দেখা নাই। ইয়াৰ পৰা আমাৰ এইটো ৰাস্তাত গোলাঘাট জিলাৰ পৰা আপোনাৰ কছাৰী ৰজা বড়োলেণ্ডলৈ অহা যোৱা কৰে। দেখিছে ৰাস্তাটো এইটো অহা যোৱা কৰে। আমি এইবিলাক আমাৰ কছাৰী ৰজাৰ হিচাপে কিছুমান কীৰ্তিচিহ্ন থাকি গ'ল, তাকে আজি আমি অলপ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। ইয়াতে বিভিন্ন জেগাৰ পৰা মানুহ আহে। আপোনাৰ পিকনিক স্থলী হিচাপে হ'লেও ইয়াতে এইবিলাক লেতেৰা বা নকৰে। এটা ধুনীয়াকৈ আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্ন ৰখা হৈছে। পুৰাতত্ত্ব বিভাগে ইয়াক সংৰক্ষণ কৰিছে। এইবিলাক এসময়ত যেতিয়া ৰিজাৰ্ভ আছিলে, হাবি আছিলে, তেতিয়া এইবিলাক মানে কি হয় আপোনাৰ ইয়াতে আপোনাৰ পৰি গৈছিলে বা আপোনাৰ এক্সাৰচাইজ হৈ গৈছিলে, কিন্তু এতিয়া এইবিলাক চৰকাৰে সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছে। এইবিলাক আমি দেখাবলৈ বিচাৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰিব। চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব বন্ধুসকল। সুধিম দেই কিবা এটা সুধিম। একো নাই, আপুনি চাবলৈ যে আহিছে কেলৈ আহিছে আপুনি কি বুলি জানে? আমাৰ এজন বন্ধু ইয়াতে এই ৰজাদিনীয়া যিটো আমাৰ কছাৰী ৰজাৰ স্মৃতিৰ সোধ যিবিলাক চাবলৈ আহিছে, বিভিন্ন জেগাৰ পৰা চাবলৈ আহে। আমাৰ এজন নামটো প্ৰবীণ ঠেঙাল আমাৰ চাবলৈ আহিছে। গতিকে লৈ এজন আজি 1 জানুৱাৰী দিনাখন বেলেগ পিকনিক খাই আপোনাৰ যিটো কোলাহল সৃষ্টি নকৰি পৰিবাৰৰ সৈতে আহিছে। তেওঁ ইয়াতে দেখুৱাবলৈ এইটো এটা হিষ্টৰী, যিটো ল'ৰা ছোৱালীক যিটো শিক্ষা দিয়া বুলিয়ে ক'ব লাগিব। একচুৱেলি শিক্ষা দিয়াৰ যিটো চাবলৈ আহিছে, তাৰ বিষয়ে আপুনি যে চাবলৈ আহিছে এই বস্তুটো আপুনি কি বুলি জানে বা ইয়াৰ বিষয়টো আপুনি কি বুলি শুনিছে? আগত আহিছে নেকি? মই আগত অহা নাই, আজি মই প্ৰথম আহিছোঁ। আমাৰ বন্ধু হেমেন সোণোৱাললৈ ধন্যবাদ জনাইছোঁ। আমাৰ এইটো ঠেঙাল কছাৰী আগৰ ঐতিহাসিক চিহ্ন বুলি কয়। বহুতে এইটো আমাৰ ককাহঁতে কয় যে ঠেঙাল কছাৰী যি আমাৰ ৰাজ্য আমাৰ কাছমাৰী অঞ্চলতে আছিলে বুলি কয়, দৈয়াং বনাঞ্চলৰ মাজত। আৰু আমি শুনামতে যে জয়খণ্ড আৰু ভীমৰ দবা খেলৰ চিহ্ন বুলি কয় এইকেইটা। বহুতে এটা পাত আমাৰ কাছমাৰীত আছে আৰু এটা পাত ক'ত আছে আমি আজিলৈকে সংৰক্ষণ কৰিব পৰা নাই। সেইটোলৈকে মই জানো। আজি মই ওচৰতে বৰ্তমান আজিহে প্ৰথম আহিছোঁ ইয়াত। মই ইয়াকে মই সামৰিছোঁ। থেংক ইউ। তাৰমানে কি পাণ্ডৱ আৰু কৌৰৱৰ যিটো মানে আপোনাৰ আমাৰ যিসকল আপোনালোকে জানে কুৰুক্ষেত্ৰৰ যিবিলাক ব্যক্তি আছিলে, পাণ্ডৱৰ যিবিলাক ব্যক্তি আছিলে আপোনাৰ সেইসকলৰ ভিতৰত
আমাৰ অসমলৈ আমাৰ কৃষ্ণ কেইবাৰ আহিছিলে বা আপোনাৰ পাণ্ডৱৰ কৌৰৱবিলাক কিমান বাৰ আহিছিলে, তেনেকুৱা ধৰণৰ যদি আমি কিছুমান কথা আমি চাবলৈ যাওঁ, তেতিয়াহ'লে কিছুমান খেল খেলিবলৈ কাৰণে আমাৰ আপোনাৰ পাণ্ডৱৰ আমাৰ ভীমসকল এই ৰাজ্যবিলাকত এসময়ত বিচৰণ কৰিছিলে। তাৰ এটা স্মৃতি সৌধ হিচাপে আমি এইবিলাক আমি ইয়াৰে এটা কীৰ্তিচিহ্ন হিচাপে আমি ধৰিব পাৰি বা আমি চাব পাৰি।